আৰু আপোনালোকে আহিব দেই ঘৰত বহি থাকি লাভ নাই আহিব চিধা কথা কৈ দিছোঁ বন্ধু প্ৰেম ভাল পোৱা এইবোৰ বাদ দিয়া এই পাহাৰ এনেকুৱা ঠাই বৰ বেছি ভাল লাগে মোৰ বন্ধুসকল আজি মই গৈ আছোঁ আমাৰ অসমৰ পশ্চিম কাৰ্বি আংলঙত থকা সুন্দৰ সুন্দৰ ঠাইবোৰ এক্সপ্ল'ৰ কৰিবলৈ মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ দেই আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰোঁতে পইচা নালাগে নহয় ফ্ৰী হয় কিয় নকৰে ছাবস্ক্ৰাইব কৰিবই লাগিব আৰু মই সুন্দৰ 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 ঠাইবোৰ আপোনালোকক দেখাম বাৰু দেই বন্ধুসকল এয়া হৈছে বৈঠলাংচুৰ দলং আৰু পিছফালে যিটো ভিউ দেখা পাইছা এয়া হৈছে কাৰ্বি পাহাৰ আৰু এই নদীখন হৈছে বৰপানী বৰপানী নদী আৰু এতিয়া মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলং আৰু এই জেগাখিনি চাওকচোন পাহাৰীয়া ঠাই এই যিটো ৰাস্তা আছে এই ৰাস্তা দি একদম পাহাৰীয়া ঠাই পাহাৰত উঠিব লাগিব আৰু এইফালেদি হামৰেন যাব পাৰি অ'কে এইফালেদি শ্বিলঙো যাব পাৰি বন্ধুসকল এতিয়া মই পাহাৰীয়া ঠাইত গাড়ী চলাই আছোঁ এয়া আপোনালোকে দেখা পাইছে পাহাৰীয়া ঠাই এয়া হৈছে পশ্চিম কাৰ্বি আংলং অ'কে সুন্দৰ এখন পাহাৰীয়া ঠাই বৰ বেছি ভয়ানক নহয় ইমান সুন্দৰ ঠাই মই কিন্তু এই পাহাৰীয়া ঠাইবোৰ বৰ বেছি ভাল পাওঁ দেই গাইজ বুজি পাইছে নাই একা বেকা ৰাস্তা পাহাৰীয়া ঠাই গছ গছনি জংঘল এইবোৰ ঠাই মই কিন্তু বৰ বেছি ভাল পাওঁ বহুত বেছি ভাল পাওঁ গাইজ একা বেকা ৰাস্তা দুয়োফালে পাহাৰ অ' মাই গড কি সুন্দৰ ৰাস্তা গাইজ এয়া হৈছে পশ্চিম কাৰ্বি আংলং আপোনালোকে কেতিয়াবা পশ্চিম কাৰ্বি আংলং আহি পাইছেনে মই কিন্তু বহুত আহি পাইছোঁ দেই আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় সেইকাৰণে মই মাজে মাজে আহি থাকোঁ ৰাস্তা অলপ বেয়া আছে দেই গাইজ পাহাৰীয়া ঠাইত এনেও মানে ৰাস্তা বেয়া থাকেই আইঅ' গাইজ কেনেকুৱা লাগিছে পাহাৰীয়া ঠাই ভাল লাগিছেনে নাই বন্ধুসকল স্কুটি চলাই আহি পালোঁ এটা সুন্দৰ ভিউ পইণ্ট মই দেখাইছোঁ আপোনালোকক কি সুন্দৰ ভিউ পইণ্ট এয়া চাওক পাহাৰ দেখা পাইছে পাহাৰ আৰু এয়া আছে কলৰ বাগান কলগছৰ বাগান কল খেতি একদম মেডিচিন নোহোৱা কল খেতি অ'কে এইবোৰ কল খাব লাগে পাহাৰীয়া কলবিলাক খাব লাগে একদম কোনো মেডিচিন নাই পিয়ৰ কল একদম অ'কে আৰু এই ভিউ চাওকচোন ভিউটো মেইন বাৰু এয়া হৈছে ভিউ এয়া হৈছে পশ্চিম কাৰ্বি আংলঙৰ এটি সুন্দৰ পাহাৰ কি সুন্দৰ নাজাৰা গাইজ এনেকুৱা পৰিৱেশ মোৰ বৰ বেছি ভাল লাগে হেল্ল' গাইজ আহি পালোঁ এটি সুন্দৰ ঠাই ভিউ পইণ্ট মই দেখাইছোঁ মোৰ পিছফালে আছে এয়া দেখা পাইছা নিশ্চয় এয়া হৈছে পাহাৰ কাৰ্বি আংলঙৰ পাহাৰ গাইজ এতিয়া আহি পালোঁ পশ্চিম কাৰ্বি আংলঙৰ এটি সুন্দৰ ঠাই মোৰ পিছফালে নিশ্চয় তোমালোকে দেখা পাইছা এয়া হৈছে পাহাৰ কি সৌন্দৰ্য কি মনোমোহা দৃশ্য এয়া হৈছে প্ৰকৃতি এয়া হৈছে পাহাৰ এয়া হৈছে আমাৰ অসমৰ সৌন্দৰ্য কি ক'ম আৰু গাইজ তোমালোকেতো ফুৰিবলৈ নাহা ঘৰৰ ভিতৰত সোমাই থাকা কি পোৱা তোমালোকে ঘৰৰ ভিতৰত যে সোমাই থাকা যে গোটেই দিনটো পোৱা কি অলপ পাহাৰত ফুৰিবলৈ আহাচোন ইমান ধুনীয়া ধুনীয়া ঠাই আছে পাহাৰত দেখা নোপোৱা নেকি কি কৰা ঘৰৰ ভিতৰত সোমাই থাকি বন্ধু এয়া চোৱা পাহাৰ বন্ধু আৰু কিমান দিন ঘৰৰ ভিতৰত সোমাই থাকিবা ঘৰৰ পৰা ওলাই আহা অলপ পাহাৰত ফুৰিবলৈ আহা ইমান ধুনীয়া ধুনীয়া ঠাই প্ৰকৃতি সৌন্দৰ্য উপভোগ কৰা এয়া চাওক এয়া হৈছে কাৰ্বি পাহাৰৰ এটি সৌন্দৰ্য বন্ধুসকল আৰু কিমান দিন ঘৰৰ ভিতৰত সোমাই বহি থাকিবা ঘৰৰ পৰা ওলাই আহা অলপ পাহাৰত ফুৰিবলৈ আহা প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা এয়া চোৱাচোন কি সৌন্দৰ্য কি পাহাৰ এয়া হৈছে পশ্চিম কাৰ্বি আংলঙৰ সৌন্দৰ্য পশ্চিম কাৰ্বি আংলং পাহাৰ ঘৰৰ ভিতৰত সোমাই থাকিলে দেখা পাবা নেকি ইমান ধুনীয়া জাগা কি ক'ম আৰু গাইজ মনোমোহা দৃশ্য নান্দনিক দৃশ্য বিউটিফুল প্লেচ অফ ৱেষ্ট কাৰ্বি আংলং ইন আছাম এয়া হৈছে অসমৰ সৌন্দৰ্য এয়া হৈছে কাৰ্বি আংলঙৰ সৌন্দৰ্য বন্ধুসকল আমাৰ অসমত যে ইমান ধুনীয়া ধুনীয়া ঠাই আছে মই আজিহে দেখিছোঁ বন্ধুসকল মই কিন্তু আজি বহুত হেপী হয় কাৰণ ইমান ধুনীয়া ধুনীয়া ঠাই মই আজি দেখিব পাৰিছোঁ বৰ বেছি ভাল লাগিছে
এয়া হৈছে আমাৰ অসমৰ সৌন্দৰ্য, আমাৰ কাৰ্বি আলঙৰ সৌন্দৰ্য। এই পাহাৰ, এই প্ৰকৃতি, ইমান সুন্দৰ ঠাই। মই এইবোৰ ঠাই বহুত বেছি ভাল পাওঁ। কি ক'ম আৰু, মই বুজাব নোৱাৰোঁ। মই আজি ভাষাহীন। এই সৌন্দৰ্য দেখা পাইছেনে নাই? কি ধুনীয়া ঠাই, পাহাৰ, এনেকুৱা ঠাই বৰ বেছি ভাল লাগে মোৰ। বন্ধুসকল, এয়া হৈছে আমাৰ অসমৰ সৌন্দৰ্য, আমাৰ কাৰ্বি আলঙৰ সৌন্দৰ্য, পশ্চিম কাৰ্বি আলঙৰ এটি সুন্দৰ ঠাই। মই এনেকুৱা ঠাই বৰ বেছি ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। মই এই পাহাৰীয়া ঠাইবোৰ বহুত বেছি ভাল পাওঁ। মই অৰুণাচল গৈছোঁ, মই মেঘালয় গৈছোঁ, মই দাৰ্জিলিং গৈছোঁ, মই ছিকিম গৈছোঁ, বহুত ঠাই ভ্ৰমণ কৰিছোঁ, আৰু ভ্ৰমণ কৰিব লাগিব। যি কি নহওক গাইজ, আজি মই আহিছোঁ পশ্চিম কাৰ্বি আলং। এই পাহাৰবোৰ দেখি বহুত বেছি ভাল লাগিছে। আজি মোৰ আত্মাই শান্তি পাইছে, মন চন চব ভৰি গৈছে। মাজে মাজে ফুৰিবলৈ আহিব লাগে। ঘৰৰ ভিতৰত সোমাইনো কি কৰিম, অলপ কিমান আৰু টকা পইচা ইনকাম কৰিম। টকা কিহৰ কাৰণে মই ইনকাম কৰিছোঁ? খৰচ কৰিবলৈ। আজি ইমান দূৰ আহিলোঁ গাড়ীত তেল ভৰাই, কিহৰ কাৰণে? সৌন্দৰ্য উপভোগ কৰিবলৈ কাৰণে। মানসিক চিন্তা, মানসিক দুখ কষ্ট, এইবোৰ বেদনাবোৰ অলপ তাৰ পৰা অলপ পৰিত্ৰাণ পাবলৈ আজি মই আহিছোঁ। আৰু কি ক'ম, মই ইমান কথা ক'ব নাজানো, কথা অলপ লাগি যায়। চ' ভুল হ'ব পাৰে, সৰু ল'ৰা, ক্ষমা কৰি দিব। আৰু আপোনালোকে আহিব দেই, ঘৰত বহি থাকি লাভ নাই, আহিব। চিধা কথা কৈ দিছোঁ, পাহাৰত আহিব, ভাল লাগিব। পৰিয়ালৰ লগত আহিব, বন্ধুবৰ্গৰ লগত আহিব, উপভোগ কৰিব সৌন্দৰ্য। এয়াই প্ৰকৃতি। অ'কে, যদি প্ৰকৃতি নাথাকে আমিও নাথাকোঁ। থেংক ইউ। এয়া হৈছে পাহাৰীয়া ঠাই। মই এনেকুৱা ঠাই বৰ বেছি ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। বন্ধুসকল, আহি পালোঁ এটি সুন্দৰ ঠাই, অসমৰ পশ্চিম কাৰ্বি আলঙৰ এটা সুন্দৰ ভিউ পইণ্ট মই আপোনালোকক দেখাই আছোঁ। লেটছ গ', বলক মোৰ লগত, তেতিয়া আপোনালোকে দেখা পাব। এয়া হৈছে অসমৰ পশ্চিম কাৰ্বি আলঙৰ এটি সুন্দৰ ঠাই। এয়া চাওক কি সুন্দৰ ঠাই। বন্ধুসকল, এয়া হৈছে অসমৰ সৌন্দৰ্য, এয়া হৈছে পশ্চিম কাৰ্বি আলঙৰ সৌন্দৰ্য। ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া ভিউ পইণ্ট মই আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ। আজি আহিছোঁ পশ্চিম কাৰ্বি আলং আৰু দেখা পাইছোঁ ইমান ধুনীয়া ধুনীয়া ঠাই, ইমান ধুনীয়া ধুনীয়া সৌন্দৰ্য। বন্ধুসকল, আমাৰ অসমত যে ইমান ধুনীয়া ধুনীয়া ঠাই আছে মই আজিহে দেখা পাইছোঁ। মই আগতে কেতিয়াও ইমান ধুনীয়া ঠাই দেখা পোৱাই নাই। আমাৰ অসমত বহুত ধুনীয়া ধুনীয়া ঠাই আছে। এয়া হৈছে আমাৰ অসমৰ পশ্চিম কাৰ্বি আলঙৰ এটা সুন্দৰ পাহাৰীয়া ঠাই। অ'কে, ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া পাহাৰ, কি ক'ম আৰু, বহুত বেছি ভাল লাগিছে। ইমান ধুনীয়া ঠাইত আহি বহুত বেছি ভাল লাগিছে। যদি আপুনি হুলস্থুলৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, অলপ শান্তি পাব বিচাৰে, তেন্তে ট্ৰেভেলিং কৰক। বন্ধুসকল, আপোনালোকে আহিব আমাৰ অসমৰ পশ্চিম কাৰ্বি আলঙত। এই সৌন্দৰ্যখিনি আপোনালোকে আহিলে উপভোগ কৰিব পাৰিব দেই। আহিব আহিব, ইমান ধুনীয়া ঠাই। এয়া ইমান ধুনীয়া ঠাই, পাহাৰ, চাৰিওফালে পাহাৰ, কি ধুনীয়া ঠাই। এনেকুৱা জেগাত আপোনালোকে পিকনিক খাব পাৰিব। পিকনিকৰ টাইম আহি আছে। অ'কে, চ' গাইজ, কি ক'ম আৰু, ইয়াত আহি বৰ বেছি ভাল লাগে। বন্ধুসকল, আমাৰ অসমত ইমান ধুনীয়া ধুনীয়া ঠাই পৰি আছে, আপোনালোকে কেতিয়া চাব? ঘৰৰ ভিতৰত সোমাই থাকিলে দেখা পাব নেকি? দেখা নাপায় নহয়। অলপ ওলাই আহিব লাগিব, টকা অলপ খৰচ হয়, কিন্তু যিটো শান্তি পাব ন, ঘৰত থাকি সেই শান্তি নাপাব। বন্ধুসকল, এয়া চাওক মোৰ পিছফালে, কেনেকুৱা লাগিছে জেগাটো? ভাল লাগিছেনে নাই? এয়া হৈছে আমাৰ অসমৰ পশ্চিম কাৰ্বি আলঙৰ সৌন্দৰ্য। 1 নম্বৰ ভিউ। চাওক পাহাৰ, ইয়াতকৈ আৰু কি লাগে জীৱনত? মই কিন্তু পাহাৰীয়া ঠাই বহুত বেছি ভাল পাওঁ। য়েছ, আই লাভ মাউণ্টেন। মই পাহাৰ বহুত বেছি ভাল পাওঁ। বন্ধু, প্ৰেম ভাল পোৱা এইবোৰ বাদ দিয়া, পাহাৰত ফুৰিব আহা আৰু সৌন্দৰ্য উপভোগ কৰা। এয়াই জীৱন। কি ক'ম আৰু, মোৰ পাহাৰীয়া ঠাই বহুত বেছি ভাল লাগে। এনেকুৱা ঠাই কি ক'ম, কি মজা লাগে। এনেকুৱা ঠাইত ট্ৰেভেলিং কৰি, পাহাৰীয়া ঠাইত ট্ৰেভেলিং কৰি বহুত বেছি ভাল লাগে। মই অলৰেডি শ্বিলং, মেঘালয়, অৰুণাচল, দাৰ্জিলিং চবতে গৈছোঁ, টাৱাঙো গৈছোঁ, বহুত ঠাই ভ্ৰমণ কৰিছোঁ। কি ক'ম আৰু গাইজ,
আৰু ভ্ৰমণ কৰিব লাগিব কিয় নালাগিব ভ্ৰমণ কৰিয়ে থাকিম বন্ধুসকল এয়াই আছিল আজিৰ ভিডিঅ' আমাৰ অসমৰ পশ্চিম কাৰ্বি আংলঙৰ সৌন্দৰ্যখিনি মই আপোনালোকক আজি দেখালোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ